हेलो गाइस गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। तो सब नतुन और देखिसे ना गाइस माने केतियाও আহি পোৱা নাছিল এখন ফিল্ডত তো লিখাবলি ফিল্ডত তো আজি আহি গলো ইয়াত আৰু মানে ভাগ্যক্ৰমত আহিছো। তো আজি কিয় আহিছো কি কাৰণে আহিছো সকলো দেখাই আছো। তো বলক মানে ভিডিওটো আৰম্ভ কৰো। আৰু আজি পবিত্ৰ খনক 22তম অসম আৰক্ষীৰ প্ৰতিষ্ঠা দিৱসত আমাৰ মাজত আজি উপস্থিত হৈছেহি মাননীয় IGP NIR জিতমল দলে ছাৰ আৰু মাননীয় SP ধেমাজি ৰঞ্জন ভূঞা ছাৰ, মাননীয় কমাণ্ডেণ্ট 22 নং অসম আৰক্ষীৰ অধিনায়ক মুছলেহুদ্দিন আহমেদ ডাঙৰীয়া। এই অনুষ্ঠানভাগ শুভাৰম্ভণি কৰিবৰ বাবে মাননীয় ছাৰসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তো গাইছ মানে বতৰো আজি ইমান ভাল নহয়, মানে তো বৰষুণ দিও অৱস্থা। তো বৰষুণ আহিবই চাগে অলপ পিছত। আৰু এইফালে সকলোৱে নিজৰ কৰ্তব্য পালন কৰি আছে এতিয়ালৈকে বৰ্তমান। তো মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ, তো মানে চাই মানে কিবা এটা মজা লাগি আছে। তো বহুত মজা লাগি আছে। মাননীয় IGP জিতমল দলে ছাৰক আমাৰ পেডত অংশগ্ৰহণ কৰা পেড কমাণ্ডাৰ ইন্সপেক্টৰ শ্ৰীমন্ত চুতীয়া ছাৰে জেনেৰেল চেলুটৰ দ্বাৰা এটি সম্ভাষণ জনাইছে। আৰু গাইছ মানে এতিয়া আহিব গাড়ী এখন, গাড়ীখনত মানে ছাৰজন উঠি যাব। তাৰপিছত এই ফিল্ডখনত এক ৰাউণ্ড মাৰি দিব ছাৰটো। এইফালে আহি গ'ল, গাড়ী আহি গ'ল। আৰু এতিয়া এইটো ষ্টেপটো পাৰি দিব, এইটো ষ্টেপ নেকি, খটখটি। আৰু এতিয়া ছাৰজন উঠি যাব, তাৰপিছত ফিল্ডখনত এক ৰাউণ্ড মাৰিব। আৰু গাছ মানে ভিডিঅ'টো বেছি কথা চথা কৈ নাথাকিলোঁ। তো ছাৰহঁতে মানে ইমান ধুনীয়া কথা কৈছে, তো ইমান ধুনীয়া এইবিলাক দেখাই আছে, তো চেট দেখাই আছে, তো দেখাব। আৰু সেইকাৰণে মানে ভইচ চইচ মানে নিদিলোঁ। আৰু তো আপোনালোকে চাই থাকক আৰু এনেকৈ। মাননীয় IGP মহোদয় জিতমল দলে ছাৰে এয়া পেডত অংশগ্ৰহণকাৰীসকলৰ নিৰীক্ষণ কৰি আছে। আৰু গাইছ এতিয়া হ'ব পতাকা উত্তোলন। তো অসম আৰক্ষীৰ পতাকা উত্তোলন হ'ব এতিয়া। এইফালে ছাৰহঁতে আহি গ'ল পতাকা উত্তোলন কৰিবৰ কাৰণে। ইয়াত হ'ব এতিয়া পতাকা উত্তোলন তো অসম আৰক্ষীৰ। ফাইনেলি গাইছ আহিয়ে গ'ল বৰষুণ। আৰু ইমান বৰষুণৰ বতৰটো যেন জোৱানসকলে নিজৰ কৰ্তব্য পালন কৰিছে, তাৰ বাবে একদম এটা চেলিউট মানে দিব লাগিব। ইমান বৰষুণৰ বতৰটো চাই লওক, গোটেই জোৱানসকল মানে তিতি তো নিজৰ কৰ্তব্য পালন কৰি আছে এতিয়া। এইফালে আৰু
Mau kan mau jadi tapi mau এয়া 22 নং অসম আৰক্ষী বাহিনী 19তম প্ৰতিষ্ঠা দিৱসৰ আজি এয়া সমাৰোহৰ আজি পেৰেড কমাণ্ডাৰ হিচাপে আছে ইন্সপেক্টৰ শ্ৰীমন্ত চুতীয়া ছাৰ, পেৰেড টুআইচি CHM কাল সিং বসুমতাৰী আৰু প্ৰথম গুলমৰ নায়ক হিচাপে আছে হাবিলদাৰ সুনীল ৰাভা, দ্বিতীয় গুলমৰ নায়ক হিচাপে আছে হাবিলদাৰ প্ৰসেন দত্ত, তৃতীয় চেতিয়া, চতুৰ্থ গুলমৰ নায়ক হিচাপে আছে হাবিলদাৰ অশোক বড়ো। আজিৰ সমাৰোহত অংশগ্ৰহণ কৰা আমাৰ বীৰ জোৱানসকলৰ নামসমূহ মই আকৌ এবাৰ ঘোষণা কৰি দিছোঁ। হাবিলদাৰ ৰঞ্জিত গগৈ, হাবিলদাৰ উত্তম গগৈ, হাবিলদাৰ গোপাল চেৰপা, হাবিলদাৰ নয়নমণি মুক্তিয়াৰ, কনষ্টেবল ৰিংকু দাস, হিগেন নাথে, তুলন নৰ, কমল কৃষ্ণ ভৰালী, বিমান শইকীয়া, অভিজিৎ সন্দিকৈ, যদু গগৈ, ৰাজু বিশ্বাস, ৰাহুল পাতিৰ, দাহৰ ব্ৰহ্ম, চেন্তনী দৈমাৰী, বনজিৎ মেধি, চন্দন বড়ো, জয়ন্ত কোঁৱৰ, ধনজিৎ বৰা, চন্দন দাস, দীপক শইকীয়া। এয়া প্ৰথম গুলমৰ নায়ক হিচাপে আছে হাবিলদাৰ সুনীল ৰাভা, দ্বিতীয় গুলমৰ নায়ক হাবিলদাৰ জিতুল চেতিয়া, তৃতীয় গুলমৰ নায়ক অশোক বড়ো আৰু বেণ্ড পাৰ্টিৰ নায়ক হিচাপে আছে হাবিলদাৰ জগদীশ মেধি। তো গাইজ মানে মই আহি পাই গ'লোঁ ঘৰত আৰু ভাবিছোঁ এই ভিডিঅ'টো খতম হ'ল, ভিডিঅ'টো খতম হোৱা নাই এতিয়ালৈকে, ভিডিঅ'টো নেক্সট ভিডিঅ' আহি আছে, নেক্সট পাৰ্ট আহি আছে। তো মানে ফাৰ্ষ্ট পাৰ্টটো ইয়াতে সমাপ্ত কৰি দিছোঁ। তো ভিডিঅ'টো মানে বেছি দীঘল দিগদাৰ হয়, সেইকাৰণে ফাৰ্ষ্ট পাৰ্টটো ৰখাই দিছোঁ ইয়াতে। তো নেক্সট পাৰ্ট মানে আৰু আহি আছে পিকচাৰ বাকী হে 10টো। তো মানে ইয়াতকৈ পিছত আৰু মজা মানে কামাণ্ডো চামাণ্ডো পেৰেড চেৰেড কৰাখিনি গোটেইখিনি আছে।